নমস্কাৰ বন্ধু বান্ধৱীসকল তো আজি এটা নতুন ব্লগ বনাব গৈ আছো তো নতুন ব্লগটো আপোনালোকে চাব আৰু কেনেকুৱা পায় জনাব মোক কমেন্ট বক্সত সো বলক বন্ধুসকলৰ আগুৱাই যাওঁ আমি দেই সো গাইজ আমি এতিয়া যাব ওলাইছো যাত্ৰা আৰম্ভ কৰি দিলো এয়া চাও আজি কি দেখুৱাব পাৰো আপোনালোকক বলক মোৰ লগত তো আমি আহি এতিয়া ভেটাপাৰা পালোঁ ভেটাপাৰা চাৰিআলি এতিয়া আমি ৰাইট সাইডে সোমাই যাম ভেটাপাৰা চাৰিআলিৰ পৰা ট্ৰেফিক সিগনেলত গ্ৰীণ সিগনেল মাৰিছে ৰাইট সাইডে গৈ আছোঁ গৈ এতিয়া আমি সেয়ালৈকে যাম ৰিজেণ্ট পেৰাডাইছলৈকে যাম প্ৰথমতে তাৰপিছত আকৌ যাত্ৰা আৰম্ভ কৰিম আৰু যাত্ৰাটো কৰি আছোঁই বাৰু দিয়কচোন তথাপিও আৰু ইমান ৰ'দ দিছে আজি চোকা ৰ'দ ৰিজেণ্ট পেৰাডাইছ তলত পালোঁ আমি এইফালে ৰাইট চাইডে সোমাই যাম ফ্লেট এয়া ৰিজেণ্ট পেৰাডাইছ পালোঁ তাৰ ভিতৰত সোমালোঁ এয়া মোৰ লগৰ দুটা লগ হৈয়ে আছে ইয়াতে দুইটাই লগ হৈ আছে আকৌ আমি লগ হ'লোঁ হাই নিপম হাই বিনোদ যাম ফোন কৰোঁ ৰ'বা নিপম ব্যস্ত একদম এয়া ৰিজেণ্ট পেৰাডাইছৰ ভিতৰত দেখিছেনে কি ধুনীয়া পৰিৱেশ ইমান ধুনীয়া চাফ চিকুণকৈ ৰাখিছে ইয়াত ওখ ওখ বিল্ডিং এইবোৰ গোটেই কেণ্ডিডেটছবিলাকৰ গাড়ীবিলাক এনেকৈ পাৰ্ক কৰি কৰি থৈছে ইমান বেছি ভিৰ হৈ গৈছে দেখিছেনে ষ্টুডেণ্টবিলাক আহি আছে এনেকৈ এইটো নেশ্যনেল এক্সাম যিহেতুকে বহুত টাফ হ'ব এক্সামটো মানে এনেকুৱা লাগিছে আৰু এই আমাৰ সুমনক লগ পালোঁ অ' সুমন কি হৈছে তই এতিয়া কোনোবা কেণ্ডিডেট আছে নেকি অঁ এক্সাম আছে অঁ সেইকাৰণে চলো ঠিক আছে মানুহ চাৰিওফালে মানে বাহিৰতে মানুহবিলাক ৰখিব দিছে আৰু কেণ্ডিডেটছবিলাক ইয়াৰ পৰা এই ডাউন টাউনৰ ভিতৰৰ পৰা ষ্টাফ বাছ আহিব এই বাছত উঠি ভিতৰলৈকে গৈছে মানে ভিতৰলৈকে গাৰ্জেণ্টক যাব নিদিয়ে অকল কেণ্ডিডেটখিনি সিহঁতৰ বাছেৰে লৈ যায় ইয়াৰ পৰা ইমান জাম লাগিছে ইয়াতে এক্সামৰ কাৰণে বহুত বেছি জাম লাগিছে ন